নমস্কাৰ জনাই সকলোকে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পককৈ আমাৰ ঘৰত এয়া পিছবেলা আলহী ওলালেহি দেই। আলহী মানে ডাঙৰ মামাৰ ল'ৰাটো আহিছে। আচলতে সি চাৰিআলিলৈ কিবা কামত আহিছিলে। যিহেতু আমাৰ ঘৰটো চাৰিআলিৰ পৰা বেছি দূৰত নহয়, সেইবাবে সি সোমাই যাওঁ বুলি আহিলে। সি বাহিৰত কথা পাতি আছে আৰু মই ভিতৰত চাহ বনাই আছোঁ। এইফালে মোৰ চাহ বনাই হৈ গ'ল, এতিয়া এইফালে চাহটো বাকি লওঁ। সেইটো সি বহুত দিনৰ মূৰত আহিছে, কিবা এটা খুৱাই নপঠিয়ালে ভাল নহ'ব। মই চাহটো দি আহি চিধা ভাত বনাব লাগিব। এতিয়া মই সিহঁতক চাহ দিব আহিছোঁ। ইমান গৰম পৰিছে আজি। লৰালৰিকৈ ভাতকেইটা বনাই দি খাব দিছোঁ। বিশেষ একো বনোৱা নহ'লে, দাইল, কচু, বিলাহী দি বনাইছোঁ। লগতে দাইলত আলু দিছিলোঁ, পিটিকা বনাইছোঁ। আগৰে আনি থোৱা কণী আছিলে, সেয়া আমলেট কৰিলোঁ। আকৌ বনাই থোৱা কুন্দুলি চব্জি আছিলে, লগত পাপৰ, সেয়াই খালে আৰু। এতিয়া খাই বৈ হৈ গ'ল, এতিয়া যাবলৈ ওলাইছেহি। আজিৰ ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। চাই ভাল পালে ভিডিঅ'টোত এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিকালি মোৰ ভিডিঅ'সমূহ দিয়া অলপ দেৰি হৈছে, কাৰণ ভিডিঅ'বিলাক ৰেকৰ্ডিং কৰিবলৈ অসুবিধা হৈছে। কিন্তু মাইক্ৰ'ফোনটো বেয়া হৈ গৈছে, ৰেকৰ্ডিংবিলাক ৰৈ কৰিবলগীয়া হৈছে। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।